নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'ত য'ত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডক পুনৰবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সকলোৰে মোবাইলত এটাকৈ মেছেজ আহিছে য'ত লিখা আছে যিসকল কেণ্ডিডেটে জানুৱাৰী 2 তাৰিখৰ আগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ বনাইছিল তেওঁলোকক পুনৰ এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মানে আকৌ এবাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকে কি ভুল আছে এইবোৰ শুধৰণি কৰিব লাগিব। লগতে আপোনালোকক কি নতুন এডুকেশ্যন কোৱালিফিকেশ্যন আৰু আপোনালোকৰ কি এক্সপিৰিয়েঞ্চ আছে গোটেইখিনি ইয়াতে এড কৰিব লাগিব। সেইকাৰণে যাৰ মেছেজ আহিছে তেওঁলোকক ইয়াতে হেৰি কৰিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। হয়তো কাৰোবাৰ মোবাইলত মেছেজ যোৱা নাই, মেছেজটো যাৰ মোবাইলত যোৱা নাই তেওঁলোকে চিন্তা কৰিব নালাগে। তেওঁলোকে যদি নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জটো জানুৱাৰী মাহৰ 2 তাৰিখৰ আগতে বনাইছে নাইবা 2023ত যদি বনাইছে তেনেহ'লে আপোনালোকে 2023ৰ পূৰ্বে যদি বনাইছে তেতিয়াহ'লে আপোনালোকক ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। বাকী আপোনালোকৰ যদি 2024ত বনাইছে জানুৱাৰী 2 তাৰিখৰ পিছত তেনেহ'লে আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। আৰু আপোনালোকে যদি ইয়াতে ৰেজিষ্ট্ৰেশ্যন নকৰে তেনেহ'লে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড যিখন আছে এইটো ইনভেলিড বুলি মানা যাব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো আপোনালোকৰ হেৰি আছে তাৰ পৰা মেছেজ দিয়া হৈছে। মেছেজটো মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। ইয়াতে মেছেজটো আপোনালোকে চাব পাৰে যাৰ মোবাইলত অহা নাই। এনেকৈ চবৰ মোবাইলতো এটাকৈ মেছেজ গৈছে যে কৈছে 2 জানুৱাৰীৰ আগতে যিসকল কেণ্ডিডেটে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকে পুনৰ এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেৱা সেতু পৰ্টেলত গৈ। আৰু এইটো কাম কৰিব লাগিব আপোনালোকৰ 15 আগষ্টৰ পূৰ্বে 2024 15 আগষ্টৰ আগতে কৰিব লাগিব। নহ'লে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড যিটো আছে এইটো ইনভেলিড বুলি মানা যাব। ইয়াতে স্পষ্টকৈ লিখা আছে। তো মই আপোনালোকক আজি ক'ম আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জটো পুনৰ এবাৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব পাৰিব আপোনালোকৰ মোবাইলৰ জৰিয়তে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে আহি যাব। আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনালোকে ইয়াতে আধাৰত ক্লিক কৰি আপোনালোকৰ হেৰি কৰিব যে আপোনালোকৰ আধাৰ থকা এমপ্লয়মেণ্ট এক্সচেঞ্জটো ৰেজিষ্ট্ৰেশ্যন কৰিব। ইয়াতে চিটিজেন যিটো আছে চিটিজেনশ্বিপ থাকিব দিয়ক। তাৰপিছত ইয়াতে লগ ইন বা ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে এনেধৰণে এটা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু পাছৱাৰ্ড ইনপুট কৰি ইয়াতে কনচেণ্টটোত এটা টিক মাৰি দি চাইন ইন কৰিব লাগিব। ইয়াৰ পিছত কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই দি আছোঁ। নেক্সট ক্লিক কৰাৰ লগে লগে এনেধৰণে এটা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোক দেখুৱাই দিছে এটা চাৰ্জ লাগিব, মানে 30 টকা এটা মাচুল লাগিব। যদি আপোনালোকে CSPৰ পৰা কৰিছে তেনেহ'লে 30 টকা CSP চাৰ্জ লাগিব। আৰু প্ৰতিটো পৃষ্ঠা ইয়াতে যদি প্ৰিণ্ট আউট কৰে তেনেহ'লে 10 টকাকৈ লাগিব। আৰু স্কেনিং চাৰ্জ ইয়াতে 5 টকাকৈ লাগিব। এনেধৰণে আপোনালোকে ফেচ কৰিছে। আৰু যদি মোবাইলেদি কৰিব বিচাৰে তেনেহ'লে অনলি 30 ৰুপিছত ইয়াতে কৰিব পাৰিব। নিজে কৰিলে 30 ৰুপিছতে হৈ যাব। তাৰপিছতে এনেদৰে ইনষ্ট্ৰাকশ্যনবোৰ পঢ়ি আপোনালোকৰ তলত স্ক্ৰল কৰি ইয়াতে আপোনালোকৰ নেক্সট বুলি ক্লিক কৰিব লাগে। ইয়াতে এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকে আধাৰ যিটো আপোনালোকৰ আধাৰ নাম্বাৰ আছে, আধাৰ কাৰ্ডত যিটো নাম আছে এইবোৰ দি ইয়াতে আপোনালোকে ভেৰিফাই আধাৰটো ক্লিক কৰিব লাগিব। ভেৰিফাই আধাৰ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰত যিটো OTP আহিব ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰত সেইটো OTP দি আপোনালোকৰ ভেৰিফাই কৰিব লাগিব। এনেদৰে OTP ভেৰিফাই হোৱাৰ পিছত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে এজ ইট ইজ যেনেকৈ আছে তেনেকৈ ইয়াতে আপোনালোক বহাই দিব লাগিব। বহাই দিয়াৰ পিছত আপোনালোক গেট ডাটা যিটো ইয়াতে অপশ্যন এটা আছে গেট ডাটা ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো হেৰি আছে সেইটো আহি যাব আৰু আপোনালোকৰ তাতে কি কাৰেকশ্যন কৰিবলগীয়া আছে সেইবোৰ আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। আৰু এনেদৰে কৰাৰ পিছতে আপোনালোকৰ তাত কি ভুল আছে গোটেইখিনি ইয়াতে কাৰেকশ্যন কৰিব পাৰিব। লগতে আপোনালোকৰ তাত ইয়াতে যিটো আছে ইয়াতে এটাই অপশ্যন আছে এইটো চিলেক্ট কৰি প্ৰচিড কৰিব লাগিব। প্ৰচিড কৰাৰ লগে লগে আপোনাৰ তাত এনেদৰে নতুন এটা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোক কি কৰিব লাগিব পাৰ্চনেল ডিটেইলছ যিবোৰ আছে পাৰ্চনেল ডিটেইলছবোৰ দিব লাগিব। চেম টু চেম থাকিলে একো কৰিব নালাগে। আৰু যদি কিবা সাল সলনি কৰিবলগীয়া আছে তেনেহ'লে আপোনালোকে ইয়াতে য়েছ ন' এইবোৰ কৰিব পাৰে। তাৰপিছতে যিবোৰ আপোনালোক সাল সলনি কৰিব লাগে যিবোৰ চেঞ্জেছ কৰিব লাগে গোটেইখিনি কৰি আপোনালোকক লাষ্টত ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছতে আপোনালোকৰ যিটো হেৰি আছে আপোনালোকৰ পে'মেণ্ট আছে পে'মেণ্টটো 30 ৰুপিজ পে'মেণ্ট কাটাব লাগিব। 30 ৰুপিজ পে'মেণ্টটো কৰাৰ লগে লগে আপোনালোকৰ যিটো হেৰি আছে PDF টো ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে ৰেজিষ্ট্ৰেশ্যন কামটো অলৰেডি আপোনালোকৰ হৈ গৈছে। এনেদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো আশা কৰোঁ আজি আপোনালোকে এই ভিডিঅ'টো আপোনালোকে গম পাই গৈছে যে আপোনালোক কোনসকল কেণ্ডিডেটক ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু কোনসকল কেণ্ডিডেটক নালাগে। তো তাৰপিছতো যদি কিবা ডাউট থাকে তেনেহ'লে মোৰ হোৱাটছএপ নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সত দি দিম, তাত আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। তো আজিৰ কাৰণে আছিল মানে ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ।